হাও কি হে ভাল না আপোনালোক চবৰে আশা কৰোঁ আপোনালোক চবে ভালে আছে আশীৰ্বাদ কৰিব আমিও যাতে ভালে থাকিব পাৰোঁ ৰাইজ আজি মানে আমি অলপ এই ফুৰিব যাং খুজিছিলোঁ হে মানে অলপ বজাৰ কৰিব যাং খুজিছিলোঁ এতিয়া মোৰ তিৰিটোক মই 10টা বজাতে টাইম দিছিলোঁ জানে না ইটা বাজিল 11টা ইটাকলে কি তাইৰ হয়ে নাই চাং আহকচোন তাইনো কি কৰি আছে ঐ তই কি ইটাকলে কি তোৰ অলয় হোৱা নাই যি মই 10টাতে তোক টাইম দি থৈছিলোঁ মানে 10টাত কি তুমি টাইম দিলে হ'ব নেকি ঘৰৰ কাম কৰি ৰ ইটা টাইমটো কেইটা বাজিছে তই ঘড়ীটো চাইছা না ঘড়ী চালে উপায় নাই আমাৰ তই আজি লিপষ্টিকটো নালগালিও তো হয় তুমি আপা চলি মতা মানুহ তুমি জিনটো পৰা সেনকে যাবা বাপৰে পাৰা বাপ এগলা লিপষ্টিক লাগ কিবা লাগ কি হে ৰাইজ এগলা খান টাইম দিছিলোঁ 10টাত বাজিল 11টা ইফালে আমাৰ মৌমন আছে আজি বাৰু মৌমনক ৰাখব দিয়কচোন আউবা কাইটাকে কিবা হয় কান্দে না কিয়ে কৰে সেইটোতো নাজানো এতিয়া আমি 10টাত যাং খুজিছিলোঁ 10টাত গেলে আমি 1টা বজাত আহি পালোঁ হয় এতিয়া 11টা বাজি গেল ৰাইজ আমি বা এতিয়া কেতিয়া আহি পাওঁ আকৌতো ঠিক নাই চালা এনাই তিৰিৰ লগত কি যি হ'ব ইমান যি দেৰি কৰিলাক মানে তোক মানে কি তোক মই মানে কি যি বুলি কম ৰাস্তিৰি মানুহে জানে ঘৰখনত কিমান কাম থাকে পাকঘৰৰ বাচন ধোৱাৰ পৰা ভাত বনোৱাৰ অ পৰা পাকঘৰৰ কামটো তই আজি নকৰিলেও হ'ল আকৌ পাকঘৰৰ কামটো যদি কিবা কৰিবই লাগিছিল তই মোক ক'ব লাগিছিল মইতো তোক অলপ সহায় কৰি দিলোঁ হয় না তই কিয় নকলি মোক আজি দেচোন এনেগতে খুব সহায় সৰুকে থাকে সহায় কৰি দে বাপাৰে কি বস্তু হে বলা 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 দেৰি ইটা দেখছি তাইৰ উৎপাত দেখছি যাব ইটা কিন্তু বাজিকাল 11টা তাই ইটা উৎপাত লাগছি তাই ইটা তাই জোতাও পিন্ধব বোলে চাওকচোন বাপ্পা দেখছি না ৰাইজ তেতিয়া ইমান হাহাকাৰ কৰছি মোৰ অলা নহয় ইটাক ক'লে কিন্তু নিজে কিন্তু গাড়ীখন ষ্টাৰ্টে দিব পৰা নাই তো বাইকখনকে নলয় কিয় হ'ব সেই সদায় মোৰ ধৰি দেৰি হৈ বুলি কৈ থাকা এখন আমাৰ ছটা হাতী দাদা বলা 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 এতিয়া দেৰি হ'ল বলা বলা এ মৌমনক এতিয়া নিব পৰা হোৱা নাই দা বলা বলা অ মা যাওঁ মৌমনক চাব অ বাপ্পা উৎপাত দেখছি না ৰাইজ হে উৎপাত দেখছি নিজে মানে একদম মানে গেটখনো খুলি আহিব একদম গাড়ী দি পালিলে কি হৈছে চালা তই তিৰিটো হয় মোক গেটখন খুলি দিয়া নাই আৰু তই বেছি লেভেল দি কথা কৈ আছ হ'ব হ'ব তুমি দেখোন একদম মোক চান্সটোৱে নেদলা আহিয়ে গৈছ দাউৰি হ'ব দে হ'ব তইয়ে ভাল দে মই বয়াই মই কি কৰা তুমি কি কৰা হা তামোল এখন খাং ৰহে বাপৰে মই সদায় মানা কৰো তোমাক সিদিনা গাত ধৰি কেনে কি অৱস্থা হৈছিল হা তামোল অসমীয়া মানুহ যদি তামোল এখন নাখাং তে কি খাম দেচোন কো বাপৰে তামোল এখন নাখলি মানে কি গাটো তোমাৰ জোন নপৰে আৰু অসমীয়া মানুহ যদি তামোল খানে নাখাওঁ কিহৰ অসমীয়াই মই অ সেইকাৰণে অসমখনত হাইয়েষ্ট কেঞ্চাৰ তুমি গম পোৱা নাই হাইয়েষ্ট কেঞ্চাৰ তামোল খামে তামোল মেইন কিন্তু ক'ব লাগিব ৰাইজ মই মাত্ৰ এখন তামোলহে খাইছোঁ মদ খাইতো ৰাস্তাত পৰি থকা নাই মইতো ড্ৰাগছ খোৱা নাই মইতো ভাং খোৱা নাই তামোল এখনহে খাইছোঁ আপোনালোকে তলত কমেণ্ট কৰি কওকচোন অসমীয়া মানুহে তামোল এখন খাব পাৰি না নৰি বিহৰ বিহে ৰাইজ গম পাইছে না আৰে আকৌ নহয় তামোলহে খাইছোঁ তামোলখন বি নেকি আপোনালোকে তলত কমেণ্ট কৰি কওকচোন কোনে তামোল খাই ভাল পায় দেখছি না ৰাইজ আমি আছিলোঁ বজাৰ কৰিবা বজাৰ কৰোঁতে ইমানে কাপোৰ ল'লোঁ এতিয়াতো আমাৰ পইচা কম হ'ল এতিয়া বা আমাৰ কি হয় দে না নেদে আমাক কাপোৰখিনি ঐ তই দেখোন মোক কৈছিলি এখনিমান পইচা হ'লে আমাৰ হ'ব এতিয়া দেখোন 8 মাহমান পইচা লাগিব পইচা ক'ত পাম পইচা কিবা এটা কৰিব লাগিব তাই মোক কৈছিল এখনিমান পইচা হ'ব
ইটা লাগা হৈছে এখনিমান পইচা ৰাইজ গম পাইছি না আপোনালোকে ৰাইজ শুনক কিবা এটা পাবা লাগলি কিবা এটা এৰবাই লাগব গম পাইছে না নাই তে এই- যিহেতুকে আমি এখনি বেচিম এখনি আমি বেচবাৰ কাৰণেহে লৈছোঁ এতিয়া যদি আমি এখনিমান দাম আমি এখনিমান বেচবা লাগব তেতিয়াহে আমি এখনিমান পাম বুজি পাইছে গতিকে আমি আপোনালোকৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এটা কথা ক'ব খুজিছোঁ ৰাইজ তাৰমানে কি জানে না আমাৰ অসমীয়াৰ বাপুতি আহা বহাগ বিহু বুলি কওঁ দিয়কচোন আমাৰ ভাষাত ৰঙালী মানে এইগিলাখান আপাৰ আচামত কৈ আমি কওঁ বহাগ বিহু বুলি গতিকে বহাগ বিহুত আপোনালোকে আমাৰ দোকানত আহিব আহি পেলাই অলপ কাপোৰ চাপোৰ আমাৰ তাৰ পৰা লৈ যাব না কি কয় দোকানৰ এড্ৰেছটো আপোনালোকক নেক্সট ভিডিঅ'ত কম দিয়ক ৰাইজ আমাৰ দোকানত আপোনালোকে চব পোৱা গামোচা পাব চাৰ্ট পাব ধুতি পাব চলা পাব চব পাব চাওক তাই লিখিত মাৰি দিছি তাই নলবাৰীৰ কথা মুখতে নাহে ৰাইজ গম পাইছি না অলপ চলপ আহি কিন্তু যায়, তাইৰ ঘৰ নলবাৰীতে হয় কিন্তু তাই ভাষাটো ভালকৈ ক'বাই নাজানে নলবাৰীৰ গতিকে আপোনালোকে কোনো দায়িত্ব নধৰিব ৰাইজ তে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ দিয়ক যদি ভিডিঅ'টো চাই ভাল পালাক এটা লাইক কৰি দিব যদি নতুন ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব যদি ফেচবুক বা ইনষ্টাগ্ৰামত চাই আছে তেনেহ'লে পষ্টটো ফ'ল' কৰি দিব না কি কয় ৰাইজ তে আজিলৈকে আহোঁ দিয়ক জয় আই অসম জয় আই অসম